হেল্ল' দোস্ত জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই ভিডিঅ'ত আহিলোঁ কাৰণ কথাটো হ'ল কি আজি মোৰ ভিডিঅ' ইউটিউব চেনেল খোলা 1 বছৰ হ'ল। আহকচোন আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল মোৰ চেনেলত এতিয়া মই ফাৰ্ষ্টে মোৰ লেপটপটোত তাৰমানে মোৰ ইউটিউব চেনেলটো খুলি ল'লোঁ। তাৰে পিছত এইবিলাক হ'ল ভিডিঅ' বনোৱা আৰু বহুত জেগাত গ'লোঁ বা ভিডিঅ' বনালোঁ বা ঘৰতো বনালোঁ। আপোনালোকে চাইছে, মৰম কৰিছে, ভাল লাগিছে আৰু আগন্তুক দিনলৈকে যাতে মোৰ চেনেলটো চাই থাকে আৰু ভাল লাগিছে, ভাল যদি লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব। তাৰে পিছত যদি ভাল লগা নাই ডিছলাইক মাৰি দিব আৰু এইখিনিতে কথা। আৰু বহুত বেলেগ ধৰণৰ ভিডিঅ' আহি থাকিব আৰু আপোনালোকে চাই থাকিব। আৰু ভিডিঅ' বনোৱাটো ইমান সহজ কথাও নহয়, যিটোকে এডিট কৰাত বহুত সময় লাগি যায়। আৰু 1 বছৰৰ এইখিনি আৰু অভিজ্ঞতা পালোঁ আৰু অলপ হ'লেও যিমান দূৰ পাৰিছোঁ আপোনালোকক ভিডিঅ' দিবৰ বাবে চেষ্টা কৰি আছোঁ। আৰু ইমান ভালদৰে লাগিব পৰা নাই ইউটিউবত, কাৰণ যিহেতুকে মই এতিয়া পঢ়ি আছোঁ সেইৰ বাবে তাৰমানে ভালকৈ ভিডিঅ'ত লাগিব পৰা নাই। আজি যিহেতুকে 1 বছৰ হ'ল সেইকাৰণে অকণমান এটা ভিডিঅ' বনাই দিলোঁ আৰু আপোনালোকে লক্ষ্য কৰিছেনে, ইয়াতে আছে তাৰিখটো আৰু কিমান ভিউৱাৰ্ছ হ'ল আৰু গোটেই মিলি। আৰু এইফালে আছে ছাবস্ক্ৰাইবাৰ হ'ল 81 আৰু ভিডিঅ' দিয়া হ'ল 42। আৰু এইফালে বহুত ধৰণৰ ভিডিঅ' আছে। আমি কণীৰ পৰা কেনেকৈ তাৰমানে মুৰ্গী বা হাঁহ নোহোৱাকৈ তাৰমানে কণীৰ পৰা আমি কেনেধৰণে পোৱালি জগাব পাৰোঁ, এনেকুৱা ধৰণৰ ভিডিঅ' আছে বা পাতে গজাৰ ওপৰত ভিডিঅ' আছে। বহুত ধৰণৰ বেলেগ ধৰণৰ ভিডিঅ' বনাই থৈ দিয়া আছে। মোৰ পেজটোত যাই চাব পাৰে যোনে চোৱা নাই। আৰু আপোনালোকক যিমান দূৰ পাৰোঁ সিমান দূৰ তাৰমানে ভিডিঅ' দিয়াৰ বাবে চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে জানে নাই মই কি মোবাইল দি তাৰমানে ভিডিঅ'বিলাক বনাওঁ বা এডিট কৰোঁ বা কেনেধৰণে দিওঁ। বা এইটো হ'ল মোবাইল, মই ভিডিঅ' বনোৱা মোবাইলটো হ'ল এইটো। কেমেৰাটো হ'ল 8 মেগাপিক্সেল কেমেৰা আৰু লগত এইটোৱে আৰু এইটোৱে দিয়ে তোমাৰ এডিটো কৰা যায়, ভিডিঅ' বনোৱা যায় এইটো মোবাইল দি। আৰু ঠিক তেনেধৰণে এইটো হ'ল ক্লাইম মাষ্টাৰ, এইটোত মই এডিট কৰোঁ ভিডিঅ'বিলাক। আৰু ঠিক তেনেধৰণে এইবিলাক আছে, এইটোত এডিট কৰিব ভাল। আৰু এতিয়া মোৰ ইউটিউব পেজটোত গ'লোঁ, এনেকৈ অ'পেন হ'ল। ইউটিউব চেনেল খোলাটো ইমান টান কথাও নহয় বা ইমান সহজ কথাও নহয়, যিহেতুকে আমাৰ হাতত আজিকালি এটা মোবাইল থাকে আৰু যিহেতুকে আমাৰ ৰিচাৰ্জো কৰা যায়। সেই বস্তুটো যাতে কিবা এটাৰ কামত খটুৱা যায় আৰু সেইৰ বাবে মই তাৰমানে ভিডিঅ'বিলাক দি থাকোঁ আৰু আজিৰ ভিডিঅ'ত এইখিনিতে আছিল। জয় আই অসম, জয় হিন্দ।